নমস্কাৰ সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক কাতি বিহু শুভেচ্ছা জনালো। আজি আমি এটা সৰু ভ্লগ হিচাপে আপোনালোকলৈ আগবঢ়াইছো কেনেকেনো আমি কাতি বিহুটো পালন কৰো আপোনালোকক দেখাম বুলি ভাবিছো। চাই যাওকচোন আপোনালোকে। আমি এতিয়া তুলসীগীত বন্তি জ্বলাবলৈ গৈ আছো। তাত আমিনো কেনেকৈ কাতি বিহুটো উদযাপন কৰোঁ আপোনালোকে চাই যাব, নিশ্চয় ভাল পাব। গতিকে আপোনালোকে চাই যাব। পিতৃক কহিলা প্ৰভু সমস্ত যুগতি, হৈল কিশোৰ ৰূপে তৈতে প্ৰভু নাৰায়ণে, বোলে লৈয়া বসুদেৱ লৰিলতে খনে, ভাগিল নিহাল দেখি ৰামচন্দ্ৰ ধনু ধৰে, ৰামে ৰুৱা তুলসী তলত মন্ধালে পানী, সেই তুলসীৰ তলে মুছে সীতাদেৱী, তুলসীৰ তলে তলে মৃগ তাকে দেখি ৰামচন্দ্ৰ ধনু ধৰে, ৰামে ৰুৱা তুলসী তলত মন্ধালে পানী, সেই তুলসীৰ তলে মছে সীতাৰাণী, সেই তুলসীৰ তলে মছে সীতাৰাণী, সেই তুলসীৰ তলে মছে সীতাৰাণী। কৃষ্ণ কৃষ্ণ প্ৰভু নম নম নাৰায়ণ। প্ৰসন্ন হৰিক হৰি কৰিব মায়াক নিজান, আপোনাৰ গুণনাম বেকত কৰি দিয়ক পৰিত্ৰাণ, দিয়ক পৰিত্ৰাণ। মোৰ ইষ্টদেউ যাদৱ ৰায় সেৱা কৰিব নামে খুৱাই, হে প্ৰভু নাৰায়ণ। কাতি বিহু বুলি যি নৈবেদ্যখিনি আগবঢ়াইছে, ইয়াতে গীতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধকো মষিমূৰ কৰি নিজ গুণে সন্তুষ্ট হৈ অঘাৰিণী, দুখৰ পৰা সুখ পৰিত্ৰাণ কৰি সুখৰ অঞ্জলি দিয়া প্ৰভু নাৰায়ণ। নাজানো অবাহন, নাজানো বিসৰ্জন, সুজমন্ত্ৰ নাজানো কিঞ্চি, যাতে পৰমেশ্বৰ দাস বল চৰণত মূৰ গতি খেদি আছিল, মূৰ গতি খেদি। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ হ'ব। আজি কাতি বিহু উপলক্ষে মই কেঁচা মিঠৈৰ ৰেচিপি এটা আপোনালোকে আগবঢ়াইছোঁ। কেঁচা মিঠৈ বনাবলৈ গ'লে আপোনালোকে এতিয়া মই 1.5 কাপ মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াত লাগিব এনেকুৱা বাতি এটাই এবাতি মই নাৰিকল ব্যৱহাৰ কৰিছোঁ, আৰু সেই সমান জোখৰ বাতিটোৱে মই 1 কাপ এবাতি মই চেনি ব্যৱহাৰ কৰি, চেনিখিনি আপোনালোকে পিচিও ল'ব পাৰে। আৰু এতিয়া আটাইখিনি ভালদৰে মিহলাই ল'ম। ইয়াত মই গৰম গাখীৰ নহয় কেঁচা গাখীৰ ব্যৱহাৰ কৰে, মই গৰম গাখীৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত দেখিব পাৰিছেনে? মিঠৈটো এবাৰ বনাই খাই চাবচোন, বহুত ভাল হয় খাবলৈ, ধুনীয়া খাবলৈ। আপুনিও গুটিটো বনাই দিয়ক। দেখিব পাৰিছেনে? মোৰ খেল কৰিবলৈ মা আহি গ'ল। অকণমান ডাঙৰ কৰিছোঁ, তেতিয়া প্ৰসাদৰ পাতখিলা ভাল লাগিব দেখি। মিঠৈটো অকণমান ডাঙৰ কৰি দিছোঁ দেই, তেতিয়াহে খাই ভাল পাব। নহ'লে প্ৰসাদৰ পাতখিলাত মিঠৈটো সৰু হ'লে মনত অসন্তোষ ভাৱ আহিব যে, সেইকাৰণে অলপ ডাঙৰ কৰি দিছোঁ। আৰু এইদৰে কেঁচা মিঠৈ খাই চাবচোন, খাবলৈ বহুত সুন্দৰ হয়। প্ৰসাদ দেখিব পাৰিছেনে? এতিয়া মানুহৰ ঘৰে ঘৰে, ওচৰৰ মানুহৰ ঘৰে ঘৰে প্ৰসাদখিনি বিলাই আহোঁগৈ দেই। আপোনালোকে কেনে পালে জনাব। আজি সৰু ভ্লগ হিচাপে আপোনালোকলৈ আগবঢ়ালোঁ, প্ৰথম ভ্লগ হিচাপে। কিন্তু কেনেকুৱা লাগিলে কি কথা নাজানো, যদি কিবা ভুল হৈছে কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আকৌ আমি আপোনালোকলৈ আকৌ আমাৰ তৰফৰ পৰা হেপী কাতি বিহু উল্লেখ জনালোঁ। ধন্যবাদ।